নমস্কাৰ। আমাৰ পৰম শ্ৰদ্ধাৰী শিক্ষাগুৰু প্ৰয়াত বাণেশ্বৰ শৰ্মাদেৱলৈ তেখেতক সুঁৱৰি এটি কবিতা লিখি উলিয়াইছোঁ। ভুলভ্ৰান্তি হ'লে আপোনালোকে শুধৰাই দিব। মোৰ কবিতাৰ শিৰোনাম হে গুৰু প্ৰণামো তোমাক। শান্ত সৌম্য ধীৰ স্থিৰ বাক ও কৰ্মপটু, একান্ত ঈশ্বৰত ভক্তি বিদগ্ধ পণ্ডিত, তুমিয়েই আমাৰ চিৰপূজ্য গুৰু বাণেশ্বৰ। তুমি কালজয় যুগজয়, আমাৰ দৃষ্টিত তুমি ব্ৰহ্মা বিষ্ণু দেৱ মহেশ্বৰ। হে গুৰু তোমাৰ চৰণে কৰো প্ৰণিপাত। অহিংসাই পৰম ধৰ্ম, জাতিৰ পিতা মহাত্মা গান্ধীৰ মূল মন্ত্ৰত দীক্ষিত হৈ অহিংসা নীতিৰে জগত জিনিলা। সমাজত দিলা নিতে নৱজ্ঞান, যেন বিলালা অমৃত ৰসৰ ধাৰা। বোৱালা আমাৰ মাজত আলোকৰে উদ্ভাসিত জ্ঞান গৰিমাৰে সুপবিত্ৰ নিজক। হে চিৰসুন্দৰ পূজ্য গুৰু প্ৰণামো তোমাক। তোমাৰ অভয় বাণী চৌপাশে আজিও আছে বিয়পি। আগুৱাই যাওঁ তোমাৰ ভৱিষ্যতবাণীক সাৰথি কৰি। ধূপ ধূনা নৈবেদ্যৰে তোমাৰ সুযোগ্য সন্তানে পুজিছে অহৰ্নিশে তোমাৰ সৃষ্টিশীল কৰ্মৰাজিক সুঁৱৰি। তোমাৰ সন্তানসহ আমি যাওঁ আগুৱাই। হে পূজনীয় গুৰু বাণেশ্বৰ, তোমাক হৃদয়ত অংকিত কৰি চিৰদিন চিৰকাল পুজিম তোমাক। হে গুৰু বাণেশ্বৰ, তোমাক নমস্কাৰ।